কোনে কাষত থাকিব আৰু কোনে নাথাকিব হেয়াটো প্ৰমেশৰ ওপৰত নিৰ্ভৰ নকৰে। হেতু নিৰ্ভৰ কৰে বেয়া সময় আৰু পৰিস্থিতিৰ ওপৰত। বাস্তৱতা মানি লোৱা ইমান সহজ নহয়, কিন্তু এবাৰ যদি মানি লোৱা যায় তেন্তে জীৱন সুন্দৰময় হয়। এটা সময়ৰ পিছত আপুনি লক্ষ্য কৰিব যে সময়ৰ ব্যৱধানত আপোনাৰ ওচৰত এজনো বন্ধু নাই। নাৰীৰ বুকুৰ মাংস যিটো প্ৰথমে তোমাৰ চকুত পৰে হেতুৱেই তোমাৰ খাদ্য আছিল মায়ে যেতিয়া প্ৰস্ৰাৱ কৰে। যদি আপুনি কাঁইট বিহীন কোনো পথ বিচাৰি পায় তেন্তে বুজিব যে হেতু কোনো অন্ধ মানুহৰ পথ, তাত কোনো সাফল্য নাই। কোনেও কাৰোবাৰ বাবে যোগ্য নহয়, যোগ্যতা বিবেচনা কৰি ল'ব লাগে। গাৰ বৰণে সৌন্দৰ্য বুজায়, আচৰণে বুজায় ব্যক্তিত্ব। সৌন্দৰ্য আৰু টকা পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰে। গাৰ বৰণ, উচ্চতা আৰু টকা পইচাৰ কথা কৈ কাৰোবাক অপমান কৰাটো পৃথিৱীৰ আটাইতকৈ নিষ্ঠকৰ মানুহৰ কাম। পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ দৃশ্য হ'ল কাৰোবাৰ লগত অলপ কথা পতাৰ ইচ্ছা। কিছুমান পৰিস্থিতিয়ে মানুহৰ জীয়াই থকাৰ প্ৰবল ইচ্ছাটোও ভাঙি দিয়ে। আনৰ সুকৰ্ম প্ৰশংসা যিজনে নকৰে সেইজন নিঃসন্দেহে অহংকাৰী। জীৱনৰ প্ৰকৃত সুবাদ একাকিত্বৰ মাজতে পোৱা যায়, যদি সেইটো উপভোগ কৰাৰ ধৈৰ্য থাকে। অতীতৰ স্মৃতি আৰু ভৱিষ্যত চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে। আচলতে আৱেগ লুকাই ৰাখিব লাগে। অতি আৱেগে মানুহক আগবাঢ়িব নিদিয়ে। উচ্চ শিক্ষিত মানুহ হোৱাতকৈ উচ্চ মানসিকতাৰ মানুহ হোৱাটো বেছি জৰুৰী। পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ হ'ল ৰূপ, সৌন্দৰ্য আৰু ধন সম্পত্তিক লৈ কৰা অহংকাৰ। মানুহ প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ মুহূৰ্তটো সুন্দৰ কৰাৰ বাবে। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণ নাই। কেতিয়াবা নিজৰ আত্মা সন্মান জীয়াই ৰাখিবলৈ হ'লে নিজৰ হৃদয়পণ্ডিত কষ্ট দিব লাগে। এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিস্বাৰ্থ নহয়, হওক সেইটো বন্ধুত্ব নতুবা ভালপোৱা। অথবা আনৰ লগত নিজৰ দুখৰ আলোচনা নকৰিবা। সন্মুখত চিম্পল দেখাব আৰু পিছত আনন্দ ল'ব। কিছুমান পৰিস্থিতিয়ে মানুহৰ জীয়াই থকাৰ প্ৰবল ইচ্ছাটো ভাঙি দিয়ে। অতীতৰ স্মৃতি আৰু ভৱিষ্যত চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে। আচলতে আৱেগ লুকাই ৰাখিব লাগে। অতি আৱেগে মানুহক আগবাঢ়িব নিদিয়ে। মানুহে গোটেই দিন মনে মিলা মানুহ বিচাৰি ফুৰে, কিন্তু দিনৰ শেষত ৰূপ আৰু অৰ্থৰহে প্ৰেমত পৰে। সঠিক পৰিকল্পনা আৰু অক্লান্ত পৰিশ্ৰমে তোমাক তোমাৰ সপোন পূৰ কৰাত সহায় কৰিব। সন্তানে গোৰ মৰাৰ অভ্যাস জন্মৰ আগৰ পৰাই। পাৰ্থক্য হ'ল গৰ্ভত থাকোঁতে মাৰিলে মায়ে আনন্দ পায় আৰু ভূমিষ্ঠ হৈ মাৰিলে মায়ে কষ্ট পায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় এক পক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে। মানুহক দায়িত্ববোধ শিকাই দিব নালাগে। পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে। ডিপ্ৰেছনত থাকিলে মানুহে নিজৰ আটাইতকৈ পছন্দীয় কামটো কৰিবলৈ পাহৰি যায়। মই নিজে হাতে নষ্ট কৰা বস্তুবোৰৰ মাজত এটা হ'ল মই নিজেই। প্ৰয়োজন আৰু বাস্তৱতা এই দুটি শব্দৰ মাজতেই আমাৰ জীৱন সীমাবদ্ধ। কেতিয়াবা জীৱনত সঠিক মানুহ অহাৰ বাবে ভুল মানুহ এৰি যোৱাটো প্ৰয়োজন। নিজৰ ইচ্ছামতে চলিব খুজিলে আপুনি হয়তো নিৰুদ্দেশ হ'ব লাগিব, নতুবা স্বাৰ্থপৰ হ'ব লাগিব। ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণহীন অতিথি। এজনে আহি মন লৈ যায়, আনজনে লৈ যায় জীৱন। যিজনে বিচ্ছেদৰ পিছতো প্ৰাক্তন প্ৰশংসা কৰে সেইজন প্ৰেমত ভালপোৱা অভাৱ নাছিল। কষ্ট বিক্ৰী কৰিব পাৰিলে অন্ততপক্ষত দুখীয়া আৰু মধ্যবিত্তসকলে ধনী হ'ব পাৰিলোহেঁতেন। আত্মহত্যা কেতিয়াও সমাধান নহয়, অথচ মানুহে সমাধান বিচাৰি নাপায় আত্মহত্যা কৰে। প্ৰতিষ্ঠিত হোৱাৰ পিছত মানুহে যিটো ব্যৱহাৰ কৰে সেইটোৱে তাৰ প্ৰকৃত ব্যৱহাৰ। ইগনোৰ কৰিব পৰা শিকিলে জীৱনৰ প্ৰায় আধা সমস্যাৰ সমাধান হ'লেহেঁতেন। যেতিয়া তুমি বাস্তৱতা শিকিবা তেতিয়া তুমি অনুভূতিতকৈ আত্মসন্মানক গুৰুত্ব বেছি দিবা। মই কেতিয়াও কাকো অভিশাপ দি পোৱা নাই, মাত্ৰ এইটোৱে ভাবি জীয়াই থাকোঁ যে ঈশ্বৰে সকলো দেখে। তুমি যিদৰে জীয়াই আছা সেয়া বহুতৰ সপোন, সেয়েহে হতাশ নহ'বা, কৃতজ্ঞ হোৱা।
नमस्कार मरমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়া, লগত এটা লাইক কৰি দিয়া। জয় আই অসম।